নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনালোকৰ সকলোৱে ভালে আছেগে আৰু মোৰো ভাল। কৃষ্ণচৰ্যা চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজি শদিয়াৰে এখন গাঁৱলৈ আহিলোঁ আৰু শদিয়া গাঁওখনৰ নাম হৈছে চেংচাপ, আৰু চেংচাপ গাঁৱলৈ আহিলোঁ আৰু খুব ভাল লাগিছে এই গাঁওখনলৈ। আজি এই গাঁওখনলৈ কিয় আহিলোঁ, কাৰ লগত আহিলোঁ, আপোনালোকক অলপ দেখাব চেষ্টা কৰিম ভিডিঅ'টো থৈ দিয়ে। মোৰ লগত আহিছে বৰষা বা, বৰ্তমান বৰষা বা ভিতৰত সোমাই আছে আৰু বৰষা বাকো দেখাবলৈ চেষ্টা কৰিম। মানে মাকৰ ঘৰলৈ আহিলে যে সেইকাৰণে পুৰা মানে হেৰি হৈ আছে, ব্লগ বনোৱাত ষ্টাৰ্ট কৰি আছে আৰু আৰম্ভ কৰিছে। কেনেকুৱা বৰষা বা, কেনেকুৱা লাগিছে? সকলোকে নমস্কাৰ জনাইছো আৰু কৃষ্ণচৰ্যা কেনেকুৱা লাগিছে আমাৰ মাহঁতৰ ঘৰলৈ আহি জনাই দিবা আৰু সকলোকে। ভাল লাগিছে যদি ভাল লাগিছে আৰু বেয়া লাগিছে যদি বেয়া লাগিছে, নহয় জানো? ভাল লাগিলে বৰষা বা মাকৰ ঘৰলৈ আহিলোঁ। আহি মেলি এতিয়া ফাইনেলি মানে ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰি দিলোঁ। তো আৰু দেখুৱাই থাকিম ভিতৰৰ পৰিৱেশখিনি আৰু বৰষা বা ঘৰৰ, আৰু এই ওচৰতে মানে হুঁচৰি জুই আছে আৰু হুঁচৰি দেখাবলৈ চেষ্টা কৰিম। আৰু ইয়াতে খুব সুন্দৰ মানে এখন তামোল বাগিচা দেখিবলৈ পাইছে। আৰু আমাৰ লগত কোন কোন আহিছে আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম মোৰ ভিডিঅ'টোৰ জৰিয়তে, তো চাই গৈ থাককচোন। এইফালে আহিছে আইতা, আমাৰ লগত আহিছে আইতা। নমস্কাৰ দেই আইতা। আইতা ভালে আছে? এইফালে হয় হয় হয়, আইতা আহিছে আমাৰ লগত। এইফালে আমাৰ ভতিজাজন আহিছে, এয়া পুৰা গেমত বিজি, মানে ডেকা লোৱাৰ কথা কি ক'বা। এইফালে আমাৰ ৰাহুল পুৰা ব্যস্ত, মানে টেনচন হৈ আছে ৰাহুল। আজি অলপমান প্ৰব্লেম এটা হৈ আছে আৰু বিহু বতৰত, যিকে নহওক টেনচন দূৰ হৈ যাব। আৰু কি হয়, কিংকিঙীয়া বৰষুণ, মানে কিংকিঙীয়া বৰষুণ দি আছে আৰু বৰষুণৰ বতৰত আহিলেও যিহেতুকে ফুৰিবলৈ, আৰু খুবেই মানে অলপ ৰাস্তাটো বেয়া আছে, বেয়া ৰাস্তা হ'লেও খুবেই ভাল লাগিছে গাঁওখনৰ পৰিৱেশ। ওচৰতে হুঁচৰি গাই আছে আৰু ইয়াত মানে হুঁচৰি আহিব এতিয়া গাব, আৰু আপোনালোকক দেখুৱাম আমাৰ শদিয়াৰ বিহু কেনেকৈ চলে, কেনেকৈ কি কৰে, আপোনালোকক সকলোবোৰ দেখুৱাম। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকক স্কিপ নোকোৱাকৈ। এইফালে আমাৰ কাৰণে আকৌ চাহ যোগাৰ কৰিছে, আৰু আমাৰ লগতে এয়া গাঁৱৰ অতিথিসকলেও চাহ খাই আছে। এইফালে দেখিবলৈ পাইছে, এইফালে হৈছে আমাৰ বৰষা বা দাদাজন, এইফালে আমাৰ ভতিজা, এইফালে আমাৰ ৰাহুল, আৰু সকলোৱে পিঠাৰে চাহ খাই আছে দেখিছে। আৰু ময়ো এতিয়া চাহ খাই লওঁ, এয়া মোৰ ভাগত আহিলে যিহেতুকে খাবই লাগিব এয়া বিস্কুট। এইফালে আকৌ বৰষা বাহঁতে নিয়ম নীতি কিছু কৰা হৈছে, মা দেউতাক কেনেকৈ সেৱা শুশ্ৰূষা কৰিছে, এয়া খুব সুন্দৰকৈ মানে আশীৰ্বাদ কৰিছে। আৰু যিহেতুকে অসমীয়াৰ সমাজত বছৰেকত নিয়ম নীতি বহুতো থাকে, এয়া নিয়ম নীতিৰ মাজেৰে কিছুমান। বৰষা বা মাকৰ ঘৰত এতিয়া মানে হুঁচৰি আহিছে, আৰু আমাৰ শদিয়া চেংচাপৰ যিটো হুঁচৰি কেনেকুৱা হয় আপোনালোক এই ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম, তো চাই গৈ থাকক।
ফাইনেলি ভাত আহি গ'ল এয়া মাছ বিলাহী আচাৰ বৈয়াম এয়া ভাত এইখিনি খাব লৈছে আমাৰ ৰাহুল পানী বিলনীয়া এইফালে আমাৰ মাহীদেৱে দিছে আমাক ভাত এইখিনি ভাত দিছে এইটো আমাৰ ভিন্দু এইফালে আমাৰ আইতা অলপ আন্ধাকে ওলাইছে দেই ভালকে দেখুৱাম পাছত ভাত খাব লৈছো খুব ধুনীয়াকৈ দিছে আইতা চাই আছে মানে আমাক খোৱাটো আৰু ইয়াতে খুব সুন্দৰকৈ এতিয়া বনাই আছে খাই ল'ম আজি কৃষ্ণ শদিয়া মোৰ ৰুমলৈ আহিল আৰু মোৰ ৰুমৰ পৰাই মোৰ মাৰ ঘৰলৈ লৈ যোৱা হৈছিলে আৰু মোৰ মায়ে বিহু বুলি উপহাৰ দিছিলে সৰুকৈ হ'লেও এখন ফুলাম গামোচা আৰু যিহেতু মা ঘৰত সেই সময়ত হুঁচৰি বিহু দল আহিলে বহুত ভিৰ ভাৰৰ মাজত মায়ে কৃষ্ণ ভাইটি যিহেতু বাহিৰত বিহু হুঁচৰি দলক মানে ভিডিঅ' কৰি আছিলে আৰু সেয়েহে তেখেতক দিব পৰা নহ'ল কিন্তু মোৰ হাততে পঠাই দিছিলে আৰু এতিয়া মোৰ ৰুমতে আহি পাই মাৰ বদলি মানে মই দি দিছোঁ আৰু বিহুৰ উপহাৰ বহুত বহুত ধন্যবাদ মাজনীয়ে যে এনেকুৱা এটা উপহাৰ দিছে আৰু মই ভবা নাছিলোঁ ধন্যবাদ আৰু মাৰ বদলি আৰু মই মাৰ ফালৰ পৰা তোমাক ধন্যবাদ দিলোঁ আৰু তুমিও আগবাঢ়ি যোৱা তাৰে কামনা কৰিলোঁ